আপোনালোকক স্বাগতম জনাইছো। আপোনালোকৰ খবৰ ভালনে? আপোনালোকৰ আশীৰ্বাদ আমাৰ বহুত ভাল। আৰু আমাৰ ফালৰ পৰা আপোনালোকক নতুন বছৰৰ শুভেচ্ছা জনালো। আৰু আমি আমাৰ এটা নতুন ব্লগ যে কাৰণে ব্লগচোন আকৌ চিনাকি কৰিলো। মোৰ নাম শ্ৰী ঋতুপল দাস, মই ক্লাছ 9 পঢ়ো। মোৰ নাম শ্ৰী নন্দিনী দাস, মই ক্লাছ 5 পঢ়ো। আৰু মই কৰি ভাল পাওঁ ফেকষ্টম প্ৰতিযোগিতা, নাটক আৰু আধুনিক নৃত্য। আৰু আমি তেজপুৰৰ বিভিন্ন মঞ্চত নৃত্য, নাটক, কবিতা আবৃত্তি কৰোঁ। আজি কবিতা আবৃত্তি কৰি শুনাম। যদি ভুল বাতি হয় ক্ষমা কৰি দিব। কবিতাটোৰ নাম হয় ভাং ভাং ভাং। কৰি ভাং কবি বিষ্ণুপ্ৰসাদ ৰাভা। ভাং 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 লোহাৰ শিকলি ভাং। চিং 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 ডাকৰ বান্ধো মুচি। ফুল 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 কাৰ ভাতক ভাং ভাং দুৱাৰৰ ডাব। ফুল খোৱা ফুল বকিছাৰ ৰঙা বিষান। পুখতা কাকিয়লে গীতৰ ৰঙা নিচান। ৰক্তেৰে ৰঞ্জিত দৈমান সোণগুটি সূৰ্যৰ আগবান। হালোৱা সজোৱা হেৰ মস্তুৰ বিহান। মুক্তিমান মুক্তিমান মুক্তিমান। ধন্যবাদ। মই আপোনালোকক মূলা গাভৰুৰ এটা সংলাপ মাতি শুনাম। যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। মই আহোম ৰমণী মূলা গাভৰু, হেৰ অসমীয়া তহঁত জাগিবৰ হ'ল। আজি মেডাম নেফি স্মৰণ কৰিছ আমাক পূজা পাতন দি। চুকাফাৰ ঘমণ্ডিনে মৈৰামপা ওলাই আহিছোঁ আমি। কিন্তু এয়া কি? ক'ত সেই চুকাফাৰ গঢ়ি থৈ যোৱা সেই বৰ অসমৰ ভেটি? হেৰ অসমীয়া তহঁত জাগিবৰ হ'ল। মেডাম মেফি পাতিয়েই বহি নাথাক তহঁত, নহ'লে পুনৰ হত্যা কৰিব আমাক তাহঁতে। একত্ৰিত সহস্ৰত সকলো জাতি জনগোষ্ঠী মিলি হাতত তুলিল হেংদাং। ব্যৰ্থ হওক ৭০ খান। জীয়াই থাকক অসমীয়াৰ মান, পুনৰ গঢ়ি উঠক বৰ অসমৰ ধান। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেনেহ'লে মৰম আৰু আশীৰ্বাদ